পেৰিছৰ গ্ৰেণ্ড পেলেচ, আইফেল টাৱাৰ আৰু শ্বজ-এলিজেৰ মনোমোহা দৃশ্য উপভোগ কৰি চেইন নদীৰ পাৰত জেজ মিউজিকৰ তালে তালে খোজকাঢ়ি মই ঋতুৰাজ আৰু মই আস্মিতা। তেনেহ'লে ব'লক আমি আজিৰ ভ্লগটো আৰম্ভ কৰোঁ। লেটছ গো। আৰু আপোনালোকে দেখিবলৈ পাইছে সেইটো পিছফালে আইফেল টাৱাৰ আৰু আমি তালৈকে খোজকাঢ়ি পেলাই যাম এতিয়া। এইফালেদি ব্ৰিজখনেদি খোজকাঢ়ি পেলাই যাব লাগিব। চ' এইটোৱে আইফেল টাৱাৰ মোৰ পিছফালে। কেনেকুৱা লাগিছিল? অ' মাই গড, আৰু ইমান ফেচিনেটিং লাগিছে নহয় এনেকৈ গৈ কিছুমান ফিলিং মুখেদি গৈ পেলাই বুজাব এক্সপ্ৰেছ কৰিব নোৱাৰি। ইটছ এ ডিফাৰেণ্ট ফিলিং। বহুত ভাল লাগিছে। এনেই জেগাখিনিত বহুত মানুহ থাকে, কিন্তু এতিয়া কৰোণা ভাইৰাছ বুলি পেলাই মানে টুৰিষ্টবিলাক কম আছে। একদম ফুলৰ থোপা লৈ বিক্ৰী কৰিবৰ কাৰণে মানুহ ৰৈ থাকে। চ' আমি পেৰিছ আহি একচুৱেলি আমি পালোঁ দিব্যেশক আৰু সুৰভি। এয়া লিনি ইয়াতে আজি বহুত লাহে লাহে খোজকাঢ়িছে। একদম কামোৰ খাই গৈছোঁ মই। আমি ৰাতিপুৱা উঠিছোঁ 4টাত। মোৰ আৰু শক্তি নাই, এতিয়া পাৰিছে 11:30। গোটেইখন যাত্ৰাই কৰি আহি আছে। চ' আমাৰ আইফেল টাৱাৰ হৈ গ'ল। এতিয়া আমি গৈ আছোঁ আৰ্ক ডে ট্ৰিয়ম্ফ নামৰ এটা জেগালৈ। অকণমান দূৰ আছে, খোজকাঢ়ি যাব লাগিব 1.5 কিলোমিটাৰ। মেট্ৰ'টো যাব পাৰি, কিন্তু মেট্ৰ' চেঞ্জ কৰিব লাগিব ইয়াৰ পৰা যিমান দূৰ মোৰ লাগিলে গুগল মেপত চাই পেলাই। চ' তাতকৈ খোজকাঢ়ি যোৱাই ভাল। 1.5 কিলোমিটাৰ হয়। চ' যাওঁ আৰু তালৈকে এতিয়া। আগে পিছে পেৰিছ সদায় মই ঠাণ্ডাৰ দিনতে আহিছোঁ। চ' কেতিয়াও মানে এনেকুৱা গৰমৰ দিনত কেতিয়াও অহা নাই, কিন্তু গৰমৰ দিনত আহি দেখিছোঁ বিৰাট ধুনীয়া জেগাটো। আপোনালোকে চাব পাৰে। বিৰাট ধুনীয়া জেগাটো এইটো সময়ত কম্পেয়াৰ টু ঠাণ্ডা দিন। একদম পূৰা গ্ৰীণ গছ গছনি আছে ৰাস্তাৰ ছাইডত, চাৰিওপিনে গছ গছনি। বিৰাট ধুনীয়া লাগিছে পৰিৱেশটো। আৰু বিশেষকৈ কৰোণা ভাইৰাছৰ কাৰণে গাড়ী মটৰবিলাকো একদম কম আছে। এতিয়া যিবিলাক দেখি আছে এইবিলাক ইমান নৰ্মেলতকৈ কমেই আছে। আগতে ইয়াতকৈ বেছি থাকে একচুৱেলি। চ' ভাল লাগিছে। আৰু মানুহ নাই ৰাস্তাত, এনেই টুৰিষ্ট একদম পূৰা ভৰ্তি থাকে। এতিয়া একদমেই মানুহ নাই। লাগিল নে দেখাত এইটো আইফেল টাৱাৰ যেন এইটো ওপৰত। চ' দূৰৰ পৰা দেখিলে আইফেল টাৱাৰ যেন নালাগে, বিল্ডিঙৰ ওপৰেদি চালে। কিবা ওপৰত এণ্টিনা লগোৱা আছে, চ' টেলিফোনৰ টাৱাৰ যেন লাগে দেখিলে দূৰৰ পৰা। পাইছোঁ আৰু আৰ্ক ডে ट्रियम्फ। दिव्येश तुमको पता है क्या है ये आर्क डे ट्रियम्फ? आर्क डे ट्रियम्फ আমি তাৰ আগলৈ যাম। আৰ্ক ডে ট্ৰিয়ম্ফ বস্তুটো মই ভালকৈ ক'ব নোৱাৰোঁ, মানে ফ্ৰেঞ্চত ট্ৰিয়ম্ফ বুলি নকয়, এইটো ট্ৰায়াম্ফ হয় একচুৱেলি, কিন্তু লিখে ট্ৰিয়ম্ফ। চ' কিন্তু কয় ট্ৰিয়ম্ফ। চ' আৰ্ক ডে ট্ৰিয়ম্ফ। চ' প্ৰনাউন্সিয়েশ্যনটো অলপ কমপ্লিকেটেড হয়। মানুহে আৰ্ক ডে ট্ৰায়াম্ফ বুলি পেলাই কৈ থৈ দিয়ে আৰু, কিন্তু নহয় সেইটো। এইটোৱে হৈছে আৰ্ক ডে ট্ৰিয়ম্ফ।
আৰু এইটো আমাৰ ইণ্ডিয়া গেটৰ নিচিনাই মানে ইণ্ডিয়া গেটত যেনেকৈ অমৰ জৱান জ্যোতি জ্বলি থাকে ইয়াত অমৰ জৱান জ্যোতিটো জ্বলি নাথাকে বাৰু কিন্তু একচুৱেলি এইটো ফ্ৰেঞ্চ ৰিভলিউশ্যনত যিবিলাক সৈনিকৰ মৃত্যু হৈছিলে তেওঁলোকক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে এইটো বনোৱা হৈছিলে আৰু ইণ্টাৰেষ্টিং কথা যে ইয়াত দেখিছে ইমান সোপা যে গাড়ীবিলাক যে চলি আছে ইয়াতে একদম ভিৰ লাগি গৈছে ন চ' একচুৱেলি ইয়াতে 12টা ৰাস্তা আছে এই যিটো চাৰ্কলটোত 12টা ৰাস্তা আছে এই চাৰ্কলটোৰ পৰা 12টা ৰাস্তা ওলায় চ' এইটো মানে একদম মানে চেণ্টাৰ পইণ্ট আৰু এইখিনি জেগাৰ আৰু এইখিনিতে শ্বজেলিজে বুলি এটা ৰোড আছে এনেকুৱা এটা ৰোড এটা আছে আৰু য'ত শ্বপিং মলছ আছে তাৰপিছত বহুত ফেশ্বন ষ্ট্ৰীট টাইপৰ আৰু চ' তাতেই নিউ ইয়েৰ চেলিব্ৰেশ্যন এইবিলাক যি হয় সেইবিলাক সেই ৰাস্তাটোতে হয় তো আমি সেই ৰাস্তাটোলৈ যাম এতিয়া মই শ্বপিং কৰিম এই দেখো অঁ পেৰিছ আহিছোঁ পেৰিছ আহি পেলাই যোনটো ফেশ্বন কেপিটেল বুলি কোৱা হয় তাতে যদি আহি পেলাই শ্বপিং নকৰিলোঁ তো লাভটো কি হয় সেইকাৰণে শ্বপিংটো যাৰ য'ত ধান্দা আৰু তাৰমানে ন পুৰা বোলা শ্বপিং কৰিম ব'লা দেখিছে মানুহৰ শ্বপিং কৰাৰ ধান্দা মোক কৈছে আৰ্ক ডে ট্ৰিয়ম্ফ যাওঁ প্ৰথমতে তাৰপিছত শ্বজেলিজে হৈ পেলাই আহি যাম মই যে কৈছিলোঁ শ্বজেলিজত বহুত দোকান আছে কিবা কিবি সেই ধান্দাতে কৈছে প্ৰথমতে শ্বজেলিজে যায় মানে প্ৰথমতে আৰ্ক ডে ট্ৰিয়ম্ফ যাব মই ক'লোঁ বেলেগ জেগা যাওঁ ক'ৰবাত কিন্তু কৈছে নাই আৰ্ক ডে ট্ৰিয়ম্ফে যাব লাগে এতিয়া মই গম পালোঁ কেছটো তাৰমানে শ্বপিঙৰ ধান্দা সেয়াই আৰু আৰু এইটোৱে হৈছে শ্বজেলিজে আৰু ইংলিছত লিখা থাকে চেম্পছ এলিজি এনেকুৱা কিবা এটা লিখা থাকে কিন্তু প্ৰনাউন্সিয়েশ্যনটো হৈছে শ্বজেলিজে চ' এইটোৱে হৈছে বিৰাট ধুনীয়া এটা ৰাস্তা য'ত চব হয় আৰু এই ৰাস্তাটোতে হৈছিলে ফ্ৰান্সত যে প্ৰটেষ্ট হৈছিলে বহুত যে ভাঙা চিঙা মাৰপিট হৈছিলে একদম পূৰা মানে বহুত ডাঙৰ এটা প্ৰটেষ্ট নাছিলে জানো ফ্ৰান্সত সেইটো এই ৰাস্তাটোতে হৈছিলে আজি মানে কি হ'ল ৰাতিপুৱা আমি 4টাতে উঠিলোঁ আৰু শুইছিলোঁ 2টা বজাত চ' একচুৱেলি এনাৰ্জি বিৰাটেই ডাউন চ' মই কথাবিলাকো কিবা যি টি কৈ আছোঁ উল্টা পুল্টা বহুত সোপা উল্টা পুল্টা ৰেকৰ্ডিঙো হৈ গৈছে এইবিলাক কাটি মেলি কিবা কিবি গোটাই পেলাই দিব লাগিব আৰু খোৱাও নাই একো চেণ্ডউইচ খালোঁ ৰাতিপুৱা কাৰণ একচুৱেলি আমাৰ এটা কাম আছে ইয়াতে ইম্পৰ্টেণ্ট কাম 2টা বজাত পেৰিছত চ' এইখিনি ফটাফট শেষ কৰি পেলাই চোৱা মেলাবিলাক শেষ কৰি পেলাই তাতো কামটোত অফিচত যাব আছে চ' সেইকাৰণে আৰু অকণমান এনাৰ্জিটো ডাউন আৰু আজিৰ দিনটো শেষ হোৱালৈকে এনাৰ্জি একেবাৰে জিৰ'ই হৈ যাব কাৰণ খোৱা বোৱা সেই খেলি মেলি হৈছে 2 ঘণ্টা ৰাতি খোৱা হৈছে আৰু এতিয়া দৌৰি এতিয়ালৈকে বহুত মানে কিলোমিটাৰ হিচাপ কৰিলে কিবা কিলোমিটাৰো খোজকঢ়া হ'ল এতিয়ালৈকে আমনি লাগিছে আৰু তথাপিও কেইটামান বস্তু চাম আজি এইটো ব্লগত তাৰপিছত কাইলৈ আৰু এটা ব্লগ বনাম সেইটোত কাইলৈ কিছুমান বস্তু কভাৰ কৰিম চেছ ৰাস্তাটোৰ সেই জেগাখিনিত লিনিয়ে ডিজনী শ্বপ দেখা পালে এতিয়া তাতলৈ সোমাব এতিয়া খুব ফূৰ্তি ন ডিজনী শ্বপত সোমাব পাৰি মই কিবা আৰু কিনিমে মই ফেশ্বন মই একো কাপোৰ চাপোৰ নিকিনো সৰু পোৱালি নেকি তুমি মোৰ সন্মুখত গৈ থকা ছোৱালীজনী তাই মোতকৈও ডাঙৰ হয় তাইও কিনিব একো ডাঙৰ কথা নহয় ডিজনী ইজ ফৰ অল এজেছ কোনটো পুতলা কিনিবা তুমি চাওঁ মই গ'লে গম পাম চব ডিজনী চব বয়সৰ মানুহৰ কাৰণে হয় আই ষ্ট্ৰংলি বিলিভ বহুত দূৰ খোজকাঢ়িলোঁ এতিয়া আমি গৈ আছোঁ গ্ৰেণ্ড পেলেচৰ ফালে অকণমান এইখিনিত বহিছোঁ এয়া লিনি বহি আছে আগৰত মোৰ ভৰি চৰি বিষাই গৈছোঁ মোৰ জোতাযোৰ আজি অলপ বেয়া জোতা পিন্ধিলোঁ আজি খোজকঢ়া জোতা পিন্ধা নাই চ' ব'লক আমি গ্ৰেণ্ড পেলেচ চাম আৰু পেটিট পেলেচ চাম পেটিট পেলেচ মানে স্মল পেলেচ গ্ৰেণ্ড পেলেচ মানে ডাঙৰ পেলেচ চ' পেলেচ মানেতো ৰাজপ্ৰসাদ আৰু চ' ধুনীয়া জেগা হয় চাম 2টা ডাঙৰ ৰাজপ্ৰসাদ বাহিৰৰ পৰা চাম ভিতৰৰ পৰা নাচাওঁ এনেও ক্ল'জ আছে এতিয়া মে বি কৰোণা ভাইৰাছৰ কাৰণে কিন্তু আমি বাহিৰৰ পৰাই চাম 2টা কিন্তু বাহিৰৰ পৰাই দেখিবলৈ বিৰাট ধুনীয়া
তাৰপিছত আমি এটা ধুনীয়া জেগাত যাম যিটোত গোল্ডেন বস্তু আছে কি কয় নামটো মই পাহৰি গৈছোঁ ইনভেলিড বুলি কয় জেগাটো ইনভেলিড এনেকুৱা কিবা এটা নাম হয় চ' সেই জেগাটোত যাম ব'লক তেতিয়াহ'লে গ্ৰেণ্ড পেলেচ আৰু পিটিত পেলেচৰ ফালে যাম এতিয়া চ' আমি পাই গ'লোঁ গ্ৰেণ্ড পেলেচ চ' মোৰ পিছফালে এইটো গ্ৰেণ্ড পেলেচ কিন্তু এইটো এতিয়া বন্ধ আছে সেইকাৰণে আমি ভিতৰত যাব নোৱাৰোঁ আৰু এইবিলাকৰ ভিতৰত যাবলৈও টিকেট ল'ব লাগে লাইন চাইন পাতিব লাগে চ' আগৰ পৰা প্লেন কৰি আহিব লাগে আৰু আমি একদম শ্বৰ্ট প্লেনিঙত আহিছোঁ চ' আমাৰতো এনেও নহ'লে হয় ভিতৰত যোৱা আৰু এইটো হৈছে পিটিত মানে স্মল পেলেচ এইটো সৰু আৰু এইটো হৈছে ডাঙৰ পেলেচটো চ' লিনিয়ে কিবা চাই আছে পেলেচটোৰ প্লেনটো চাই আছে ন এইটো একচুৱেলি এক্সিবিশ্যন হয় ইয়াৰ ভিতৰত তাকে চাইছোঁ এক্সিবিশ্যন মানে এইটো ষ্ট'ৰ বহুত লিখা আছে সেইবোৰ দেখাই আছে বিৰাট ধুনীয়া চ' আজিৰ ভিডিঅ'টো ইমানেই বহুত ঘূৰিলোঁ একদম পূৰা ভাগৰ লাগি গ'ল ৰাতিপুৱাৰ পৰা ঘূৰি মূৰ চুৰ বিষাই গ'লগৈ বহুত দূৰ খোজকাঢ়িলোঁ কেইবা কিলোমিটাৰো হৈ গ'ল ন আমাৰ বহুত 5-6 কিলোমিটাৰমান হৈ গ'ল চাগে খোজকাঢ়ি চ' ভিডিঅ'টো ইমানতে শেষ কৰোঁ চ' নেক্সট ভিডিঅ'বিলাকত দেখিবলৈ পাওঁ পেৰিছৰ কিছুমান বেলেগ বস্তু আৰু আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক চেনেলটো আৰু বেল আইকনটো দবাই দিব চ' যে আপোনালোকে ন'টিফিকেশ্যন পায় আমাৰ নেক্সট ভিডিঅ'টো কেতিয়া আহিব য়েছ চ' তেতিয়ালৈকে বাই বাই